নমস্কাৰ কণমানিহঁত। এখন গাঁৱত এজনী কণমানি ছোৱালী আছিলে। তাইৰ নাম আছিলে মিনু। এদিন ৰাতিপুৱা তাই খেলি থাকোঁতে এগৰাকী বৃদ্ধ মহিলাক দেখা পালে। বৃদ্ধা ভদ্ৰ মহিলাগৰাকীয়ে ডাঙৰ খৰিৰ বজা এটালৈ খোজকাঢ়ি আছিলে। খৰিৰ বজাটো বহুত গধুৰ আছিলে, গতিকে মানুহজনীয়ে ভালদৰে খোজকাঢ়িব পৰা নাছিল। বহুত মানুহ ওচৰেৰে পাৰ হৈছিলে, কিন্তু কোনোৱে সহায় নকৰিলে। মিনুৱে মানুহগৰাকীক দেখা পাই দৌৰি দৌৰি গৈ ওচৰ পালে। আইতা, মই আপোনাক সহায় কৰিম নেকি? মানুহগৰাকীয়ে এটা হাঁহি মাৰি মিনুক মানুহগৰাকীৰ হাতত ধৰিবলৈ ক'লে আৰু দুয়োজনীয়ে লৈ গৈ খৰিৰ বজাটো মানুহজনীৰ দোকানত থলে। মানুহগৰাকীয়ে আনন্দতে মিনুক আশীৰ্বাদ দিলে আৰু ক'লে যে তাই আজি বহুত দয়া কৰিলে। তাৰ পিছত মিনু আনন্দিত হৈ নিজৰ ঘৰলৈ উভতিল। গতিকে দয়া মমতাই অতি আনন্দ কঢ়িয়াই আনিব পাৰে আৰু পৃথিৱীখনক এখন উন্নত ঠাই কৰিব পাৰে।